আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলা তৰফৰ পৰা এইটোৱে অসমৰ আদিবাসী ৰাইজসকলক জনাব বিচাৰিছোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলা আজি দুদিনীয়া প্ৰগ্ৰাম কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু বিগত আদিবাসীৰ বহুতো কাম কাজ কৰাৰ বাবে আমি এই কাৰ্যসূচী লোৱা হৈছে তথা চিৰাং জিলা কাৰ্যকাল তথা উকলি গৈছিল আৰু এই কাৰ্যকাল আমি নতুনকৈ বডি ৰিফৰ্ম কৰা হৈছে আৰু এই দুদিনীয়া কাৰ্যসূচীত আমি পোনপ্ৰথমতে যোৱা 12 তাৰিখত আমি পতাকা উত্তোলন কৰিছোঁ শ্বহীদ তৰ্পণ কৰিছোঁ আৰু লগতে ডেলিগেট সেশন আছিল আৰু এই ডেলিগেট সেশনত আমাৰ জিলা কমিটি নতুন কমিটি গঠন কৰা হৈছে আৰু আজি মুকলি সভা আমাৰ আলহী আছিল মুখ্য অতিথি আছিল উইলসন হাসদা লগতে খাম্পা বৰগোহাঁই আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল ৰঞ্জিত বসুমতাৰী হাই সেকেন্ডাৰীৰ প্ৰিন্সিপাল ৰহেন বসুমতাৰী আৰু সম্প্ৰামাৰী এখেতসকলক আজিৰ মুকলি সভাত বিশেষ আলহী আছিল আৰু আমি এই চিৰাং জিলা সমিতিখন মজবুত কৰিছোঁ আৰু যাতে আমাৰ আদিবাসীৰ কাৰণে বিভিন্ন সমস্যা সমাধানৰ কাৰণে এই নতুন কমিটি বনোৱা হৈছে যাতে ভালদৰে কাম কৰিব পাৰে। এই কাৰ্যসূচীটো আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ জানুৱাৰী মাহৰ এই 12 আৰু 13 তাৰিখে আজি লাষ্ট প্ৰগ্ৰাম আমি বিশেষকৈ এই কাৰ্যসূচীটো আমাৰ চেণ্ট্ৰেল কমিটি আছা নিৰ্দেশ মৰ্মে আমাক মানে ডিষ্ট্ৰিক্টৰ যিটো বডি ৰিফৰ্মেশ্যন কৰিব লাগিছিল সেই ৰিফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত আমি এই কাৰ্যসূচীটো আমি হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচীৰ লগতে আমি আমাৰ আদিবাসী সান্তালসকলৰ যিটো চহৰাই পৰৱ আদৰণি কাইলৈৰ পৰা ইতিমধ্যে আমাৰ চহৰাইটো সোমাবহে তো আজি আমি চহৰাই পৰৱটো আদৰণি কৰিবৰ কাৰণে এই কনফাৰেন্সটো আমি পাতিছোঁ। আমি আমাৰ আদিবাসী ক'বলৈ গ'লে আমাৰ এটা দীৰ্ঘদিনীয়া যিটো দাবী এছটিকৰণ সেই এছটিকৰণৰ বহুতবাৰ আমাৰ মানে বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও সিহঁতে এতিয়ালৈকে আমাৰ দিবলৈ সক্ষম হোৱা নাই। সঁচাকৈয়ে সিহঁতৰ উদ্দেশ্য আছে না নাই সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু সিহঁতে অকল ঠগবাজি পৰ্বজনৰ তেনেকা সিহঁতে আশা দি আমাক ঠকাই আছে আৰু যোৱা 15 ছেপ্টেম্বৰত যিটো আদিবাসী পিচ ৰেকৰ্ড হ'ল আমি তাতে বহুত আশা কৰিছিলোঁ তো এই 3 দিন ইতিমধ্যে উকলি গ'ল সেই উকলি যোৱাৰ পিছতো চৰকাৰৰ যিটো পদক্ষেপ ল'ব লাগিছিলে সেইখিনি আমি চাবলৈ পোৱা নাই এইটো খুব দুৰ্ভাগ্যজনক। মই ষ্টেট চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰক মই আহ্বান জনাইছোঁ যে আমাৰ আদিবাসীৰ যিটো মূল সমস্যা সেই সমস্যাৰ ওপৰত অতি সোনকালে তেখেতসকলে যাতে পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে মই এই কনফাৰেন্স আমাৰ যিটো কনফাৰেন্স প্ৰগ্ৰামৰ যোগেদি নাইবা আপোনালোকৰ মিডিয়া থ্ৰুৰ যোগেদি মই তেখেতসকলক আহ্বান জনাইছোঁ। তো আমি আমাৰ যিটো দুদিনীয়া প্ৰগ্ৰামত আমি যথেষ্ট মানে আলোচনা কৰিলোঁ যে আমাৰ আদিবাসীটোক আমি কেনেকৈ নেতৃত্ব দিম। বিশেষকৈ আমি চাবলৈ পাই আছোঁ এতিয়া আমাৰ আদিবাসীসকলৰ যিটো ভূমি পাটা এতিয়া লেণ্ড মেলা হৈ আছে সেই লেণ্ড মেলা ক্ষেত্ৰত আমাৰ মানুহে বহুতে তেনেকুৱা মানে সঠিকভাৱে কাগজ পত্ৰ দিব নপৰাত সিহঁতে কাম কৰিব পৰা নাই নাইবা কিছুমানে সিহঁতৰ মানে শিক্ষাৰ অভাৱত আমাৰ মানুহে অফিচত যোৱাৰ কাৰণে অলপ কিবা অসুবিধাও পায় তাৰ কাৰণে এই লেণ্ড মেলাৰ যিটো মেলা হৈছে সেই লেণ্ড মেলাটো কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি বস্তু আমি আমাৰ পাব্লিকক মানে এৱাৰনেছ দিবৰ কাৰণে আমি বিশেষকৈ আলোচনা কৰিছোঁ। তো মই এইখিনিয়ে ক'ব বিচাৰোঁ যিটো আমি চাই আছোঁ ছ'চিয়েল মিডিয়া নাইবা কিছুমান জাগাত যিটো ফৰেষ্ট লেণ্ড
আমাৰ মানুহে বিশেষকৈ তাতে বেছি বসবাস কৰি আছে। সিহঁতকো আমাৰ মানুহ যিটো ফৰেষ্ট লেণ্ডৰ যিটো পাট্টা দিব লাগিছিলে, BTC চৰকাৰে হওক বা অসম চৰকাৰে হওক, সেইখিনি যিটো যোৱা ইলেকশ্যনৰ ক্ষেত্ৰত সিহঁতে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে সেইখিনি মানে ৰূপায়ণ কৰিব পৰা নাই, নাইবা যিটো প্ৰতিশ্ৰুতি আছিল সেইখিনি ৰক্ষা কৰিব পৰা নাই। মই এইখিনিতে আহ্বান কৰিম যে ইহঁতে যিটো ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিল, আমি 15 দিনৰ ভিতৰত লেণ্ড পাটা দিম, মানে আমাৰ পৰিয়ালবিলাকক মানে ঘৰে ঘৰে উন্নতি হ'ব, সেইখিনি যিটো প্ৰতিশ্ৰুতি সিহঁতৰ আছিলে সেইখিনি যাতে সময় থাকোঁতে সিহঁতে কৰিব লাগে, নহ'লে অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে সেইখিনি যথাৎ মানে উত্তৰ সিহঁতক প্ৰত্যুত্তৰ দিয়া হ'ব। আমি যদি চাবলৈ যাওঁ, চৰকাৰে আপোনালোকৰ যিটো নেকি কিছুমান দাবী সেইটো দায়িত্ব নলয়, তো যদি দায়িত্ব নলয় আপোনালোকে আগন্তুক সময়ত কি ব্যৱস্থা লোৱা হ'ব? হয়, আগন্তুক যিটো দাবী সঁচাকৈয়ে আমাৰ আওকাণ কৰি আছে, আৰু আমাৰ যিটো মূল দাবী লয় সেই দাবীটো আমাৰ মাজত ডাইভাৰ্ট কৰিব বিচাৰি আছে। চৰকাৰে এনেকৈ আমাৰ মাজত মানে ষড়যন্ত্ৰ লগাই আছে, আমাৰ আদিবাসী জাতিটোক কেনেকৈ বিভাজন কৰিব পাৰে, কেনেকৈ ভাগ কৰিব পাৰে, আৰু আমাৰ মানুহক যদি ভাগ কৰাব পাৰে, সিহঁতে যিটো প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিটো মানে আমি যে পাবলৈ সক্ষম নহ'ম, সেইটো সিহঁতে এটা ফৰ্মুলা আমাৰ মাজত এপ্লাই কৰিছে। মই চৰকাৰক এইখিনি আহ্বান কৰিছোঁ, আপোনালোকে আমাক জাতিৰ নামত ভাগ নকৰিব, ধৰ্মৰ নামত ভাগ নকৰিব, অন্যথা আপোনালোকক আমি আশা হিচাপে আমাৰ বৃহৎ আদিবাসী জাতিটোক আমি ইউনিটি কৰি পেলাই, একত্ৰিত কৰি পেলাই আপোনালোকৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিম।